কবিতাৰ শিৰোনাম পাৰ্ক চাৰ্কাছত সন্ধিয়া। কবি নিত্যা দত্ত। আবেলি হ'লেই পাৰ্ক চাৰ্কাছৰ ওখ চাপৰ গছবোৰত জাক জাক কাউৰীৰ ভিৰ। ভিৰ হয় বিভিন্ন বয়সৰ মানুহৰ প্ৰসাৰ বাটবোৰত। কোনো বৃদ্ধৰ কাষত উবুৰি খাই পৰে এজাক শিশুৰ মুখ। সিহঁতে শুনিব খোজে পৰীৰ দেশৰ সাধু। পাখি মেলা বতাহৰ আনন্দত প্ৰবাহিত নতুন ৰেৱাজ। অন্ধকাৰ হ'লেই দাম দৰ হয় নাৰীৰ কোমল দেহ অথবা দীৰ্ঘকেশী গাভৰুৰ উন্মুখ দৈনন্দিন। সিহঁত জোৰে জোৰ বিয়পি পৰে কেৰেলোৱাৰ দৰে। পাৰ্কৰ দুবৰিৰ দলিচাত গোপনে থাকে নাম লগতে অৱস্থান। এন্ধাৰতে বিচাৰি পায় পাৰ্থক্যৰ সীমাৰেখাডাল। কেতিয়াবা ক্ষীণ কণ্ঠত ধ্বনিত হয় ৰবীন্দ্ৰনাথ নজৰুল জীৱনানন্দৰ। অৱশ্যে সিহঁতে কোনোদিনে পঢ়া নাই নিচেই কাষতে থকা মাইকেল মধুসূদন দত্তৰ কবৰত লিখি থোৱা স্বৰচিত এপিটাফখন। সিহঁত ২০ শতিকাৰ সীমনাৰ প্ৰগতিবাদী আদৰ্শ নাগৰিক। ব্যাপ্ত অন্ধকাৰৰ গৰ্ভত সিহঁত মকৰালৈ ৰূপান্তৰিত হয়। চকুত আঁৰি লয় কৃত্ৰিম চছমা। অদূৰত চিকাৰীৰ দলত যোৱা পহুখেদা জাকটো সিহঁতৰ পৰিশ্ৰমৰ বিনিময়ত হাতত পৰেহি লাভৰ এটা অংশ।